স্বাগতম জনাই আজি সাধুটো আৰম্ভ কৰিবলৈ লৈছোঁ। সাধুটোৰ নাম হৈছে দুটা মূৰ্খ মেকুৰী। এদিনাখনৰ কথা। এঘৰ মানুহৰ দুটা পোহনীয়া মেকুৰীয়ে গৃহস্থই খাবলৈ বুলি সাজু কৰি ৰখা পিঠাৰ মাজৰ পৰা এখন পিঠা চুৰ কৰি আনিলে। লগে লগে আনটোৱেও তাৰ লগত দৌৰ মাৰিলে। সিহঁত গৈ গৃহস্থৰ ঘৰৰ এটা দিশত পিঠাখন ভাগ বতৰাত এখন মস্ত কাজিয়া আৰম্ভ কৰি দিলে। এই কাজিয়াখন এটা দুষ্ট বান্দৰে দূৰৰ পৰা লক্ষ্য কৰি আছিল। সি গছৰ পৰা নামি আহিল আৰু সিহঁত দুটাক ওচৰলৈ আহি সিহঁতৰ সমস্যা সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলে। সি ক'লে যে সেয়া তাৰ বাওঁ হাতৰ খেল। বহুততে সেই সমস্যা সি সমাধান কৰি দিছে। সি কৰবাৰ পৰা এখন তৰজু আনিলে। তাৰ পিছত পিঠাখন দুফাল কৰি দুয়োফালে দুঠাইত দিলে। এইবাৰ যিফালে বেছি হয় সেইফালে সি একামূৰ খাই এনেকৈ একামূৰকৈ খাওঁতে খাওঁতে পিঠাখন এটা সময়ত শেষ হৈ গ'ল। তেতিয়া বান্দৰে একে জাপে গছত উঠিল। মেকুৰী দুটাই চাই থাকোঁতে গ'ল। সিহঁতৰ আৰু পিঠা খোৱা নহ'ল। ইয়াৰ পৰা আমি শিকিলোঁ যে সকলো সমস্যা সমাধান বুজাবুজি খং বা ৰাগেৰে সমস্যা সমাধান নহয়। যদি সাধুটো ভাল লাগিল অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিন্তু ধন্যবাদ।